নমস্কাৰ। আজি 15 আগষ্ট স্বাধীনতা দিৱস। প্ৰথমে সকলো ভাৰতবাসীলৈ মোৰ ফালৰ পৰা স্বাধীনতা দিৱসৰ বহুত শুভেচ্ছা থাকিল। বৰ্তমান আমি আছোঁ নগাঁও ৰাইডিঙীয়া নামৰ ঠাইডোখৰত। আজি আমি ঠাইলৈ যাব বুলি ওলাইছোঁ, মানে আমাৰ গুৰুজনা শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান আলিপুখুৰী সত্ৰলৈ। আগতে যেতিয়া মহাপুৰুষ শংকৰদেৱৰ জন্মস্থান বুলি কয় আমি সদায় গম পাওঁ, শুনো মানে বৰদোৱা আলিপুখুৰী বুলি। কিন্তু আমি মানে আলিপুখুৰী বুলি বেলেগ এডোখৰ ঠাই আছে জনাই নাছিলোঁ। যেতিয়া আমি আছে বুলি গম পালোঁ, তেতিয়া আমি মনত ভাবিছিলোঁ যে সেই সত্ৰখন আমি এবাৰ হ'লেও চামগৈ। সেইবাবে আমি মনতো ভাবিছিলোঁ গুৰুজনাৰ আশীৰ্বাদত আজি আমি আছোঁ নগাঁৱতে, আৰু 15 আগষ্ট বন্ধও আছিল। সেইবাবে আমি আলিপুখুৰীলৈ বুলি আজি ওলাইছোঁ। আমি গোটেই পৰিয়াল এয়া আমি গৈ আছোঁ। সেই যে আগত আপোনালোকে দেখিছে, এইখন হৈছে বৰদোৱা নামঘৰলৈ সোমাই যোৱা মেইন গেটখন। আমি আজি সেইটো ৰাস্তাই নাযাওঁ, এই পোনে এই মেইন ৰাস্তাইদি আমি যাম। এই সত্ৰভাগ মানে য'ত আছে তাৰ পৰা ৰাইডিঙীয়াৰ পৰা আমি যাওঁতে 1.5 ঘণ্টামান লাগিছিল। অকণমান দূৰ আছে, আৰু মানে সেই চাইডৰ ৰাস্তাটো অকণমান মানে বেয়াও আছে মাজে মাজে, আৰু ভিতৰত সোমায়ো যাব লাগিব। আৰু সেইদিনাখন 15 আগষ্ট আছিলে, যাতে ৰাস্তাৰ কাষৰ দোকানবোৰ যথেষ্ট ধুনীয়াকৈ সজাই থোৱা আছিলে। অকণমান ভিডিঅ' কৰি আপোনালোকক দেখুৱালোঁ। এই 15 আগষ্ট হোৱাৰ বাবে তাত মানে যাওঁতে যি 1.5 ঘণ্টা লাগিলে, আমি সেই 1.5 ঘণ্টাটো মানে ইমান এটা অনুভৱ নহ'লে, মানে ৰাস্তাটো দেশভক্তি গান লাগি আছে, হুলস্থুলৰ পৰিৱেশ এটা হৈও আছে। সেইটো কাৰণে আমি গৈ এইয়া সত্ৰভাগৰ মানে মেইন ৰাস্তাটো সোমালোঁ। সেই অলপ আগত যে অকণমানকৈ গেট এখন দেখি আছে, সেইভাগে হৈছে গুৰুজনাৰ সত্ৰভাগৰ মেইন গেট। আমি আহি গেটৰ সন্মুখত পালোঁহি। সেইদিনাখন আচলতে বন্ধ আছিলে যে, মানুহ মানে ইমান নহ'ব বুলি গেটৰ মানে তলা মাৰি থোৱা আছিলে। তাৰপাছত তাৰে ওচৰৰে মানে ল'ৰাজনক পঠিয়াই মানে ভিতৰৰ ভকতক খবৰ দিলোঁ। তাৰপাছত তলা খুলি দিলে, আমি ভিতৰলৈ সোমাই আহিলোঁ। ভিতৰত মানে যিভাগ সত্ৰভাগৰ মানে জেগা আছে, ঠাইডোখৰত বহুত মানে মাটি আছে, এৰিয়াটো আছে দেই। তাৰপাছত সোমাই আহি আমি এইখিনিতে সন্মুখতে পুখুৰী এটা দেখিলোঁ। পুখুৰীটোৰ মাজতে দেখিছোঁ এটা মানে ওখ কুঁৱা পকা। আগতে হেনো এই পুখুৰীটোত পানী নাছিলে, এতিয়া বাৰিষা হোৱাৰ কাৰণে পানী আছে। তাৰপাছত এই কুঁৱাটোৰ বিষয়ে কি নাজানো, মানে সুধিবলৈ নহ'লে তাৰ মানে ভকতসকলক। তাৰপাছত আমি ভিতৰলৈ সোমাই গ'লোঁ। সোমাই গৈ এই ভাগ যে দেখিছে, এই ভাগে হৈছে মেইন সত্ৰভাগ, নামঘৰ ভাগ। তাৰমানে আমি সোমাই গ'লোঁ। সোমাই গৈ আপোনালোককো অকণমান দেখুৱাওঁ বুলি ভিডিঅ'টো কৰিলোঁ। সোমাই মানে তাৰ পৰিৱেশটো দেখি সঁচাই মনটো বহুত ভাল লাগিলে, গছ-গছনি আৰু চাফ চিকুণতা দেখি। আপোনালোকেও আহিবচোন, ইয়াত বহুত মানে গুৰুজনাৰ বস্তু চাবলগীয়া আছে। ব'লক আপোনালোকক নামঘৰৰ সন্মুখৰ ভাগ দেখুৱাই দিওঁ। এয়া হৈছে নামঘৰৰ সন্মুখৰ ভাগ। তাৰপাছত এই যে কুঁৱাটো দেখিছে, এইটো হৈছে গুৰুজনে ব্যৱহাৰ কৰা কুঁৱা। বৰ্তমান কুঁৱাটো পকা কৰি থৈছে, কাৰণ এই আগৰ হেনো তেখেতসকলে ভকতসকলে কোৱা মতে আগতে হেনো কুঁৱাটোৰ ভিতৰত ৰজাৰ দিনত বহুত জিতি পেলাই থৈছিলে। তাৰপাছত কোনোবাই মানে এই বস্তুবোৰ লৈ যায় বুলি পকা কৰি দিয়া হ'ল। তাতে সকলোৱে মানে তাতে এটা মাননি দি সেৱা কৰে, ময়ো কৰিলোঁ। তেওঁলোকৰ ভকতসকলে জনাইছে যে এই কুঁৱাটো অলপ দিনৰ পাছত হেনো বৈজ্ঞানিকসকলে খান্দি পেলাই তাত কি আছে পৰীক্ষা কৰিব বুলি। তাৰপাছত ব'লকচোন নামঘৰৰ ভাগৰ মই এই বাহিৰৰ পৰিৱেশটো দেখুৱাই দিওঁ অলপ। এইয়া দেখিছে নহয়, কি ধুনীয়া পৰিৱেশ। আমাৰ অকণমানিজনীয়েও তেওঁ খুৰী আইতাকৰ লগত গৈ প্ৰত্যেকটো মূৰ্তিকে সেৱা কৰি আছে। অকণমানিজনী এয়া গৈ আছে। নামঘৰৰ বাহিৰৰ পৰিৱেশ এয়া। এতিয়া আমি ভিতৰলৈ সোমাই যাওঁ, ব'লক আপোনালোককো দেখুৱাই দিম ভিতৰত কি আছে। প্ৰথমতে সোমাই গৈও দুয়োফালে সোঁৱে বায়ে তাল বজোৱা আৰু সেইফালে খোল বজোৱা দুভাগ মূৰ্তি সজাই থোৱা আছে গায়ন বায়নৰ। মই এয়া অকণমান সন্মুখৰ ভাগটো দেখুৱাই দিছোঁ। আমাৰ মায়ে এইফালে ফটো মাৰিব ৰখি আছে, মই মানে ভিডিঅ' এটা কৰিলোঁ। তাৰপাছত আমি ব'লক নামঘৰৰ ভিতৰ ভাগলৈ সোমাই যাওঁ, মেইন মানে আসন ভাগৰ ওচৰলৈ। এয়া আমি গ'লোঁ। তাৰপাছত তাত আমি চাকিয়ে ধূপ লৈ গৈছিলোঁ, কিন্তু আমাক জ্বলাবলৈ নিদিলে। মানে তেওঁলোকৰ যি মানে আছে নামঘৰীয়া, তেখেতে জ্বলাম বুলি ক'লে। আমি সেৱা কৰিলোঁ, দক্ষিণা দিলোঁ। তাৰপাছত আমি তাতে পটজল দিলে, আমি পটজল গ্ৰহণ কৰিলোঁ। তাৰপাছত এয়া যে দেখিছে, এয়া হৈছে শংকৰদেৱৰে নিজেই লিখা সাঁচিপাতৰ পুথি, আৰু কাষতে এয়া যে সাঁচিপাত লিখোঁতে ব্যৱহাৰ কৰা গছা। তাৰে ভকত এজনে মানে নামঘৰীয়াই আমাক মানে সেই গছাটোৰ বিষয়ে ভালকৈ বুজাই ক'লে। ব'লকচোন আপোনালোককো শুনাই দিওঁ।
টেবুলখন আকৌ এইটো তেওঁ সাঁচি মানে তেওঁ এই মূৰীয়া গছাটো যে তাত বন্তি এগছ জ্বলালেহে তাতে এই টেবুলখন হেৰি কৰিলে তাতে সাঁচি পাত লিখিছিলে। আকৌ চাৰি নামৰ চাৰি হাতীও আছে তাতে। তেখেতে মানে বহা খিনি মানে চাৰি হাতী চাৰিজনে বহুৱাই লয় আৰু লৈ মূৰীয়া গছাটোতে বন্তি এগছ জ্বলালে আৰু সেই টেবুলখনতে সাঁচি পাত লিখিছিলে। তেখেতে মুখেৰে যি কথাখিনি কোৱাৰ পাছত শুনি আকৌ এবাৰ চাবলৈ মন গ'ল আৰু মানে এই ভাগ ক'ৰ পৰা উদ্ধাৰ কৰিলে, ক'ত পালে তেওঁ তাৰ বিষয়ে আমাক অকণমান বুজাই ক'লে আৰু মানে এই কথাখিনি অলপ মানে ঘৰুৱাভাৱে পতা হৈছিল, সেইবাবে আপোনালোকক মানে শুনাব নোৱাৰিলোঁ। কথাখিনি অকণমান মানে হুলস্থুল হৈ আছিলে পৰিৱেশটো, কথাখিনি মানে স্পষ্ট নহ'লে। তাৰ পাছত আমি গুৰু তাতে আমি সেৱা কৰিলোঁ, দক্ষিণা এটাও দিলোঁ। নিজৰ ওপৰত কথা, আপোনালোকে সেইটো দিবও পাৰে নিদিবও পাৰে। আমি দিলোঁ, দি সেৱা কৰিলোঁ। কৰি আমি তাৰ পাছৰ পৰা আমি এই ভকতজনকো সেৱা ভাগ কৰি তাৰ পৰা আমি ওলাই আহিলোঁ। আহি পেলাই মই এই নামঘৰৰ কাষতে থকা এয়া শংকৰদেৱৰে বৃন্দাবনী বস্তুটো ইয়াত চিত্ৰপাতৰ নমুনা দেখিছে ন, এয়া অকণমান আপোনালোকক উঠাই দেখুৱাই দিলোঁ। এয়া কাষতে এয়া দেখিছে নহয়, আছে অৰ্জুন আৰু কৃষ্ণৰ ইয়াৰ ৰথৰ সাৰথি। এই ফটোখন মানে কোনোবাই ইয়াত দিছে মানে নামঘৰক। এয়া হৈছে প্ৰাচীন কিবা গুৰুজনাৰ দিনৰে কিবা বস্তু। আমি এইটো বিষয়ে সুধিবলৈও নহ'লে আৰু মানে নাজানিলোঁ বাৰু। মই ভিডিঅ' এটা কৰি থ'লোঁ আপোনালোকক দেখুৱাম বুলি। এই ভাগ হৈছে নামঘৰ ভাগৰ মানে সন্মুখৰ ভাগ ভিতৰৰ। এয়া আমাৰ মানে বাকী হ'লে সেৱা কৰি আছে। মই আহি মানে ভিডিঅ' এটা কৰিম বুলিয়ে মানে বাহিৰলৈ ওলাই আহিলোঁ নামঘৰ ভাগৰ পৰা আগতে সেৱা কৰি। এয়া দেখিছে নামঘৰ ভাগ যথেষ্ট আহল বহল আৰু ডাঙৰো, আৰু বিশেষকৈ তাৰ পৰিৱেশটো সুন্দৰ, ঠাণ্ডা আৰু গছ গছনিয়ে ভৰা। এনেও আপোনাৰ তেনেকুৱা এজন ঠাইলৈ গ'লে মনটো এনেও ভাল লাগে। এই ফটোখন কোনোবাই দিছে যে আপোনালোকক অলপ আগত যে কৈছিলোঁ, ফটোখন কোনোবাই দিছে মানে ইয়াত নামঘৰত দিছে, লিখি থোৱা আছে ওচৰৰ নামটো বাৰু। এয়া নামঘৰৰ ভিতৰ ভাগ। এইখন যে গেটখন দেখিছে নামঘৰলৈ সোমাই আহোঁ, এইখন পিছে আমাৰ ফালে অগ্নিগড় বুলি কয়, আপোনালোকৰ চাইডে কি কয় নাজানো বাৰু। তাৰো অকণমান ভিডিঅ' এটা কৰি থ'লোঁ। তাৰ পাছত আমি সকলোৱে এই সমজুৱাকৈ তাত থকা ভকতকেইজনক সেৱা ভাগি কৰিলোঁ। এয়া সেৱাৰ শেষত তাতে থকা মানে যি মানে নামঘৰীয়াসকলে আমাক তেওঁলোকৰ লগত আহাৰ গ্ৰহণ কৰিবলৈ ৰখাইছিলে। কাৰণ আমি নকৰিলোঁ, কাৰণ আমি সেইদিনাখন তেনেকৈ আহাৰ কৰিম বুলি একো যা যোগাৰ কৰি নিয়াও নাছিলোঁ, তাৰমানে সেইটো কাৰণে পাছত কৰিম বুলি আমি তেনেকৈ ক'লোঁ। তাৰ পাছত আহি মই নামঘৰৰ ভিতৰৰ ভাগৰ মানে এই সন্মুখৰ পৰা ভিতৰ ভাগৰ মানে গোটেই ঠাইখিনি আপোনালোকক মই দেখুৱাই দিলোঁ অকণমান ভিডিঅ' কৰি। এইখনেই হৈছে সেই অগ্নিগড় মানে যিখনেদি নামঘৰৰ ভিতৰলৈ সোমাই যায়। এয়া নামঘৰৰ ভিতৰৰ ভাগ আপোনালোকক অকণমান দেখুৱালোঁ ভিডিঅ' কৰি। এতিয়া নামঘৰৰ পৰা বাহিৰলৈ আহিলোঁ। আহি পেলাই মই আপোনালোকক নামঘৰৰ বাহিৰৰ দৃশ্যখিনি অকণমান পৰিৱেশটো মানে দেখুৱাই দিম। কি ঠাণ্ডা মানে ভাল লগা পৰিৱেশ এটা, গছ গছনিয়ে ভৰা। তাৰ পাছত আমি তেখেতসকলে মানে ভকতসকলে আমাক চাহৰ ব্যৱস্থা কৰিলে। বাহিৰত আহি আমি চাহ খালোঁ। আমাৰ অকণমানিজনীয়ে আকৌ মানে অকণমান মানে মুকলি জেগা পায়, তাই মানে চব চিকুণতা পায়, তাই খেলি আছে। সেয়া হৈছে তাৰে মানে অফিচ মানে কিছুমান থাকে ন নামঘৰ। সেয়া চাহ খাই থাকোঁতে তাৰ আঁতৰৰ পৰা হেৰিয়াৰ মানে নামঘৰ ভাগৰ পৰিৱেশটো ইমান ধুনীয়া লাগিছে দেখি ময়ো মানে থাকিবই নোৱাৰিলোঁ। অকণমান ভিডিঅ' এটা কৰি আপোনালোকক দেখুৱালোঁ। ইয়াত দেখিছে নহয়, আঁতৰৰ পৰা ইমান ধুনীয়া লাগিছে পৰিৱেশটো, সঁচা কৈছোঁ। এয়া
সেয়া তাৰ পাছত আমি এনেকৈ কথা পাতি থাকোঁতেই তাৰে এজন ভকতে ক'লে যে এই যে আমাৰ অকণমানিহঁতে খেলি আছে এই বেলজোপা বহুত পুৰণা বেলগছ তাতে হেনো যে এই যে বগা বগাবোৰ ওলাইছে এইবোৰ হেনো বোলে ভস্ম বুলি সেইটো বুলি কোৱা দেখি মোৰো মানে মনটো মানে চাবলৈও মন গ'ল মোলৈ চাওঁচোন ওচৰৰ পৰা চালোঁ মানে বহুত পুৰণা বেলগছ হেনো তাৰপাছত মানে যাহে মানে কথাটো গম পালোঁ আৰু মানে মনটো ভাল মানে চাবলৈ মন গ'ল চুই চাবলৈ মন গ'ল সেইবাবে মই মানে গছজোপাৰ ওচৰলৈ গৈ অকণমান চুইও চালোঁ আৰু সেৱা কৰিলোঁ ইমান পুৰণা গছ এজোপা হয়তো মই মানে আমি দেখিবলৈ পাওঁ সেইটো সৌভাগ্য তেনেকুৱা সেয়া দেখিছে নহয় এই গছজোপা চাওকচোন বেলগছজোপা সংৰক্ষণ কৰি ভালকৈ ৰখা হৈছে তাতে আমি থকা ভকতকেইজনৰ লগত চাহ খাওঁতে ইটো সিটো কথাও পাতিলোঁ কথা পাতোঁতে তাৰে এজন ভকতে জনালে যে এই নামঘৰ ভাগৰ মূধতে এজোপা শিলিখা আছে সেই শিলিখাজোপা হেনো গুৰুজনা দিনৰে মানে গুৰুজনাই ৰোৱা শিলিখা বুলি বৰ্তমান তাৰমানে বৈজ্ঞানিক পদ্ধতিত মানে শিলিখাজোপা মানে জীয়াই ৰখা হৈছে সেই বুলি আমি গম পালত সেই কথাষাৰ গম পালত আমি আকৌ চাহ খাই হাত মানে ধুই কৰি আমি সেই গছজোপা চাবলৈ গ'লোঁ ব'লক আপোনালোককো গছজোপা দেখাই দিওঁ তাৰপাছত আকৌ এইখিনিতে আৰু এটা কথা গম পালোঁ এই যে ঘৰটো দেখিছে এই ঘৰটোতে হেনো প্ৰথম নামঘৰ ভাগৰ মানে আসন ভাগ আছিলে তাৰপাছত এই মানে ঘৰটো অকণমান পুৰণা হোৱাৰ কাৰণে এই নতুনকৈ তাত প্ৰতিষ্ঠা কৰিলে আসন ভাগ সেই আসন ভাগত মানে এতিয়া তাতে ভোজ বনাই মানে অহা অতিথিসকলক খুৱায় এতিয়া আমি গৈছোঁ সেই শিলিখাজোপা চাবলৈ যোনজোপা শিলিখা মানে গুৰুজনা দিনৰে আমি মানে গম পাই মনটো মানে বহুত ভাল লাগিলে আমি যে সেই তেওঁ যে গুৰুজনা দিনৰে যে আমি মানে চাবলৈ যে পাইছোঁ সেইকণ সৌভাগ্য সেইবাবে আমি লৰালৰিকৈ আহিলোঁ ব'লক আপোনালোকক দেখুৱাই দিওঁ এইজোপাই হৈছে সেইজোপা শিলিখা চক শিলিখা গছজোপাৰ মানে ভিতৰৰ পৰা অকণমানি গছৰ পুলি ওলাইছে আমি প্ৰথমতে গৈ গছজোপা চুই চালোঁ চুই পেলাই অকণমান মানে সেৱাও কৰিলোঁ চুই লগালগ তাৰপিছত এই গছজোপা মই আপোনালোকক দেখুৱাইছোঁ ওপৰলৈকে ভিডিঅ' কৰি চাওকচোন নামঘৰৰ আৰ্হিতে কেনেকৈ লগাই থোৱা আছে গছজোপা যথেষ্ট পুৰণা গছ এয়া সেৱা এভাগ কৰি তাৰ পৰা মাননি এটাও দিলোঁ আৰু তাতে সৰু সৰু শিলিখা সৰি আছিলে দুটামান শিলিখাও বুটলি আনিলোঁ লগতে ৰাখিম বুলি তাৰপাছত কাষতে থকা এইখিনিতে দৌল মন্দিৰ ভাগ আছিলে সেই ভাগ আকৌ যোৱা বছৰ ফাকুৱাতে হেনো বোলে প্ৰতিষ্ঠা কৰিছিলে তাতো মানে গ'লোঁ গৈ সেৱা কৰিলোঁ দৌল মন্দিৰ ভাগতো গৈ মানে মন্দিৰ ভাগৰ ভিতৰৰ ভাগ এয়া চাওক আসন ভাগ তাতে মাননি দিলোঁ মানে সেৱা কৰিলোঁ চাকি জ্বলোৱা নহ'ল বাৰু চাকি তাতে প্ৰথমতে আগবঢ়াই দিলোঁ যে সেইবাবে তাত জ্বলোৱা নহ'লে তাৰপাছত আমাৰ অকণমানিজনী গ'ল আকৌ তাইক বোলে ভিডিঅ' এটা কৰি দিব লাগে মই বোলো ব'লা তাইকো ভিডিঅ' কৰিলোঁ তাইও বায়েকৰ লগত খেলি আছে আৰু কৰি তাতে আমি তাৰ পৰাও আহিলোঁ এয়া মন্দিৰ ভাগ আপোনালোকক অকণমান আঁতৰৰ পৰা দেখুৱাই দিছোঁ দৌল ভাগ এয়া তাৰ বাহিৰৰ পৰিৱেশটো দেখিছে শেষত আমি থান ভাগৰ মানে ভকতসকলৰ পৰা বিদ্যালয় আমি তাৰ পৰা ওলাই আহিলোঁ আৰু এটা ঠাইলৈ যাবলৈ আছিলে মানে সেয়া আছিল গুৰুজনাৰ আইতাক খেৰখুটিয়ে যিটো পুখুৰীত চাউল ধুইছিলে মানে ব্যৱহাৰ কৰিছে সেই পুখুৰী ভাগ আছে কিন্তু বাৰিষা হোৱাৰ বাবে সেই ঠাইলৈ যাবলৈ মানে অলপ অসুবিধা হোৱাৰ বাবে আমি তাৰ পৰা ওলাই আহিলোঁ নামঘৰ ভাগৰ মানে যোৱাৰ মানে এৰিয়াটো বহুত ডাঙৰ হয় সেইবাবে মই অকণমানজনলৈ খোজকাঢ়ি আহিব নোৱাৰি গাড়ীত আহিলোঁ আমাৰ মাহঁতে খোজকাঢ়ি আহিছে সেই যে গেটখন দেখিছে সেই ভাগে ভিতৰৰ ফালৰ পৰা ওলাই যোৱা মানে গেট ভাগ যোনভাগ আমি সোমাই আহিছিলোঁ তাৰপাছত আমি তাৰ পৰা ওলাই আহিলোঁ আজি স্বাধীনতা দিৱসৰ উপলক্ষে এই সত্ৰভাগলৈ আহি বহুতো নজনা কথা জানিলোঁ যিমানখিনি পাৰোঁ আপোনালোকক মানে জনাবলৈ চেষ্টা কৰিলোঁ বা দেখুৱাবলৈ ভিডিঅ' যোগেৰে মানে দেখুৱাবলৈ চেষ্টা কৰিলোঁ আগলৈ এনেকৈ লগ পাম বুলি আশা ৰাখি আজিলৈ ভিডিঅ'টো ইমানতে মই সমাপ্ত কৰিছোঁ ধন্যবাদ